হেল্ল' এভৰিৱান, আজি মই ৰঙালাওৰ পাতৰ সাৰৰ দাইলৰ ৰেচিপিটো লৈ আহিছোঁ। এইটো খুব ইজি। মই ৰঙালাওৰ কুমলীয়া পাতবোৰ ভাল কৰি কুমলীয়া পাতৰ আগবোৰ ধুনীয়াকৈ কাটি ধুই লৈছোঁ। দাইলো ইয়াতে মই ধুই লৈছোঁ, ভিজাই লৈছোঁ। মচুৰ দাইল আৰু মগু দাইল একেলগেই লৈছোঁ। আদা নহৰু অলপ ৰুকি লৈছোঁ। প্ৰেছাৰ কুকাৰত মই তেল গৰম হ'বলৈ দি তাত মই আদা নহৰু ৰুকি লোৱাখিনি তাত মই দি লৈছোঁ। দি অকণমান সময় ভাজিয়ে মই দালিখিনি তাতে ধুই থোৱা দালিখিনি দিও অকণমান সময় ভাজিছোঁ। ভাজি তাৰপিছত মই ৰঙালাওৰ পাতখিনি যে ধুই থৈছিলোঁ, সেইখিনি কুটিখনে ধুই থৈছিলোঁ, সেইখিনি মই তাত দিছোঁ। দি লৈ কিনে তাত মই নিমখ দিছোঁ। আপোনালোকে সোৱাদ অনুসৰি নিমখটো দিব, যাক যিমান লাগে চাই ল'ব। নিমখ দি ধুনীয়াকৈ সেইখিনি মই ভাজিছোঁ, হাতনিৰে ভাজি আছোঁ। এইটো খাবলৈ খুব টেষ্টি হয়। তাত মই ছ'ডা দিছোঁ, খোৱা ছ'ডা, যিহেতু সাৰৰ দাইলত ছ'ডাটো দৰকাৰ। আপোনালোকে ঘৰত বনোৱা কলাখাৰো দিব পাৰে। মোৰ যিহেতু কলাখাৰ নাই, তাত মই কিনি অনা খোৱা ছ'ডাকেই দিছোঁ। খুব বেছি দিয়া নাই, যাৰ যেনেকুৱা প্ৰয়োজন মই কমেই ইউজ কৰোঁ। দি মই তাত পানী দি উতল আহিবলৈ দি কিনে তাত মই প্ৰেছাৰৰ হুইচেল আহিব দিছোঁ। এয়া খাবলৈ ৰেডি। চাওক কি ধুনীয়া হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ। বাই বাই।